Hello guys, welcome back to my YouTube channel. আজি আমি আছো সাৰৰ ঘৰ আমাৰ পলিটিকেল ডিপাৰ্টমেণ্টৰ লগত শিকিত বন্ধ কৰি দিছে আৰু আজি ভিডিঅ'টো সেইটোৱে আৰু মানে আমাৰ পলিটিকেল ডিপাৰ্টমেণ্টৰ কমন সাৰৰ ঘৰত আহিছোঁ ইমানেই বেছি মানে আমাৰ পলিটিকেল ডিপাৰ্টমেণ্টৰ ছাৰকেইজন ইমানেই বেছি ভাল নহয় ইমান মৰম কৰে আমাক গোটেইকেইজনে বহুত ভাল কিন্তু পৱন ছাৰে মানে আমাক বহুত মানে एक बছৰমান আগৰ পৰাই আমাক মাতি থাকে মানে তোমালোক এদিন যাবা আমাৰ ঘৰত থকাকৈ যাবা বহুত এনজয় কৰিম স্পেচিয়েলি মই ক'ত বহি আছোঁ আপোনালোকক দেখাইছোঁ ৰ'ব কেনেকৈ বহি আছোঁ মানে টিং এটা আছে টিংটোৰ ওপৰতে ভৰিটো উঠাই এনেকৈ বহি আছোঁ বা তেনেকৈ বহি বেছি আৰাম লাগিছে দেই আমি গৈ আছোঁ এতিয়া পৱন বৰা ছাৰৰ ঘৰত বহুত 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 এনজয় কৰিম বহুত বেছি ভাল লাগিব আৰু মই আপোনালোকক দেখিছোঁ বহুত ধুনীয়া এটা বস্তু চাহৰ বাগান মানে আগত বহি আছিলে এতিয়া আহিছে আমাৰ ওচৰলৈ অকলে অকলে হেডফোন বিজি মানে ফোনহে কৰে মানে এইটো কি বুলি কয় বিজি আছিলে বয়ফ্ৰেণ্ড নে কি জানো বিজি হেডফোন চেডফোন লগাই আমাক পাত্তাই নিদিয়ে আমি এনেকৈ বিন্দাছ আৰু নিষ্পিতা মই আমি এনেকৈ পূৰা আহি আছোঁ আৰু বাকী মোৰ চিটটো বহুত বঢ়িয়া ফটো মাৰি আছে দেখিছ নাই কি হ'ল ডিছকাৰ্ড কিয় কৰিলি ফাইনেলি আমি ৰ'দৰ অৱশেষত নামিলোঁ সেয়া ছাৰ ৰখি আছে ছাৰে স্কুটি লৈ আহিছে গাড়ী বোলে ঘৰত নাই গাড়ীখন লৈ গ'ল সেইকাৰণে আমি টমটমত যাম মানে মাই গড ও মাই এডৱে দিলে মোক ভালকৈ কৃষ্ণ আৰু লগত থাকি মই ভাল পাই এইখনি হ'ল ছাৰৰ ঘৰ এতিয়া আমি কাপোৰটো চেঞ্জ কৰি লওঁ আহি পেলাই আমি ঠাণ্ডা খালোঁ চাহ খালোঁ সেই কিবা কিবি বহুত কিবা কিবি খালোঁ এতিয়া আৰু ফ্ৰেছ হৈ লওঁগৈ কাপোৰ চাপোৰ চেঞ্জ কৰি লওঁ ছাৰে ইণ্টাৰেষ্টিং কথা ছাৰে বহুত মানে কিবা এটা ৰেডি কৰি ৰাখিছে কি বস্তু সেইটো সেইটো বক্স দেখিছে মানে বাইদেউ আহি পাই কৈছে যে আজি নাচিব লাগিব মানে নাচিবলৈ চব ৰেডি কৰি থৈছে মই কৰিলেই হ'ল আমি এতিয়া ফ্ৰেছ হৈ লওঁ ছাৰে বনাইছে মাংস আজি খানা ছাৰে বনাইছে স্পেচিয়েলি আমাৰ কাৰণে জুইত বনাই ছাৰে ভাল পায় মাংস ছাৰে চব বস্তু ৰেডি কৰিলে এতিয়া নাচিব লাগিব মই দৰ্শক মণ্ডলী বহি আছে এতিয়া পূৰা ডান্স হ'ব আৰু এতিয়া নাছিলোঁ আৰু এতিয়া খাবৰ সময় এতিয়া খাম আৰু এয়া হ'ল মাংস ছাৰে বনাইছে স্পেচিয়েলি পোলাও মাংস আমাৰ কাৰণে খাম আৰু এতিয়া তো আমি খালোঁ মুখ হাত ধুলোঁ ফ্ৰেছ হ'লোঁ এতিয়া আৰু আমি শুই থাকিম ব্লগটো ইমানতে শেষ কৰিব লাগিব কাইলৈ ছাৰে কৈছে থাকিবলৈ বাইদেউ ছাৰে কৈছে কাইলৈ ঘৰলৈ নপঠাওঁ থাকিবা বুলি কিন্তু আমি কাইলৈ কি হ'ব কিন্তু আমি ঘৰলৈ যাম বুলি কৈছোঁ আৰু দুদিন ঘৰত থকা পাৰ্মিশ্যন লৈ অহা নাই যে হ'লেও ছাৰহঁতে ৰাখিম বুলি কৈছে কাইলৈ হেনো ফুৰাবলৈ মেলিবলৈ নিব যদি কাইলৈ ফুৰাবলৈ যদি থাকোঁ যদি ফুৰিবলৈ যাওঁ সেইটো এটা বেলেগ ব্লগ বনাম আৰু আজিৰ কাৰণে ইয়াতে সমাপ্ত ব্লগটো কেনেকুৱা লাগিলে চাই যদি ভাল লাগিলে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব লগতে কাষতে থকা বেল আইকনটো দবাই দিব এণ্ড এতিয়াৰ কাৰণে বাই বাই